গুড মৰ্নিং বন্ধুসকল, মই জ্যোতিষ কৌৰ আপোনালোক সকলোলৈকে জেকেছ এনচিইআৰটি সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই ষ্টাৰ্ট কৰিম ক্লাছ 9ৰ অংকৰ অনুশীলনী 1.3 কুৱেশ্যন নাম্বাৰ 3। ইয়াতে কুৱেশ্যনটো হৈছে তলত দিয়াবিলাকক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ ডাজ নট ইকুৱেল টু 0। তাৰমানে ইয়াতে তলত কিছুমান দশমিকত থকা সংখ্যা লিখি দিছে। সেই সংখ্যাবোৰক আমি ভগ্নাংশৰ ৰূপত লিখিব লাগে, পি বাই কিউ ৰূপত আমি লিখিব লাগে। তাৰমানে আৰু ইয়াতে কৈছে যে কিউ শূন্য হ'ব নোৱাৰিব, কিউ ডাজ নট ইকুৱেল টু 0। তাৰমানে ইয়াতে যিমানবোৰ দশমিকত থকা সংখ্যা দিছে গোটেইবোৰকে আমি এটা এটা ভগ্নাংশৰ ৰূপত লিখিব লাগে। ঠিক আছে, গতিকে চাওঁ আমি কেনেকৈ কৰিব পাৰোঁ। ইয়াতে যিটো নেকি ইয়াতে 8টা কুৱেশ্যন আছে। মই গোটেইকেইটা কুৱেশ্যনত এটা এটাকৈ সলভ কৰিম আৰু এটা এটাকৈ ভিডিঅ' প্ৰতিটো কুৱেশ্যনৰে এটা এটা ভিডিঅ' দিম। কাৰণ গোটেইকেইটা যদি মই একেটা ভিডিঅ'তে কৰিব লগা হয় তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ঠিক আছে, এতিয়া আমি 3 নম্বৰ 1টো চাওঁ। ইয়াতে দিয়া আছে যে 0.6 ওপৰত মাত্ৰা আছে। তাৰমানে 0.6ৰ ওপৰত মাত্ৰা আছে, তাৰমানে 6টো ইয়াতে পুনৰাবৃত্তি হৈ আছে, 0.666 এনেকুৱা। আমি পাইছিলোঁ দশমিক বিস্তৃতি কেইবাটাও ভাগ আছে, গতিকে এইটো হৈছে পৌনঃপুনিক ভাগত। ইয়াতে কি হৈ আছে, ৰিপিট হৈ আছে, 6টো ইয়াতে ৰিপিট হৈ আছে। যিটো সংখ্যাৰ ওপৰত এই মাত্ৰাডাল থাকে, এই মাত্ৰাডাল যদি থাকে তেতিয়াহ'লে সেইটো সংখ্যা পুনৰাবৃত্তি হৈ থাকে বুলি আমি জানিম। ঠিক আছে, এতিয়া আহোঁ। গতিকে আমি 0.6 মাত্ৰা 0.6 বাৰ বুলি ক'ম মই। 0.6 বাৰত আমি এনেকৈ লিখিব পাৰোঁ 0.6666 এনেকৈ। এইটো 6টো ইয়াতে ৰিপিট হৈয়ে থাকিব। ঠিক আছে, এতিয়া মই লিখিছোঁ ধৰোঁ x ইজ ইকুৱেল 0.6666। তাৰমানে ইয়াতে যিটো নেকি সংখ্যা, সেই সংখ্যাটোক আমি x বুলি ধৰি লৈছোঁ। ঠিক আছে, আৰু লিখিছোঁ যে এইটো আমি অনুশীলনী 1 বুলি লিখিছোঁ। সমীকৰণ 1ৰ দুই পক্ষক দহেৰে পূৰণ কৰি পাওঁ। এতিয়া চাওক, আমি দহেৰে কিয় পূৰণ কৰিছোঁ তাৰো এটা কাৰণ আছে। দহেৰে আমি কেতিয়া পূৰণ কৰিম, যেতিয়া নেকি ইয়াতে চাওক 0.6 বাৰ, ইয়াতে এটা সংখ্যা ৰিপিট হৈছে, তাৰমানে ইয়াতে 6টো ৰিপিট হৈ গৈ আছে, খালি 6টোহে ৰিপিট হৈছে। গতিকে যিহেতু এটা সংখ্যা ৰিপিট হৈছে, সেইকাৰণে আমি এটা শূন্য থকা সংখ্যাৰে আমি পূৰণ কৰিম। তাৰমানে 10, ইয়াত 10টোত এটা শূন্য আছে আৰু ইয়াত এটা সংখ্যা ৰিপিট হৈছে। এতিয়া আপোনালোকে চাব, যদি দুটা সংখ্যা ৰিপিট হয়, ছাপ'জ ধৰিলোঁ 0.12 এনেকুৱা, 1 আৰু 2 দুইটাৰে ওপৰত মাত্ৰা আছে। ইয়াতে এইটোক যদি আমি এনেকৈ ভাঙি দিওঁ 0.1212 এনেকৈ যাব। তাৰমানে ইয়াতে দুটা সংখ্যা ৰিপিট হৈছে। যেতিয়া নেকি দুটা সংখ্যা ৰিপিট হ'ব তেতিয়া আমি সদায় দুটা শূন্য থকা সংখ্যাৰে পূৰণ কৰিম। তাৰমানে আমি তেতিয়া কিহে পূৰণ কৰিম, 100ৰে পূৰণ কৰিম। ঠিক আছে, বাকীবিলাক যেতিয়া কুৱেশ্যন আমি সলভ কৰিম তাত আমি এনেকুৱা পাম, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। এতিয়া আহোঁ আমি সমীকৰণ 1ৰ দুই পক্ষক দহেৰে পূৰণ কৰি আমি কি পাওঁ, দুই পক্ষক, তাৰমানে বাওপক্ষ আৰু এফালে সোঁপক্ষ। বাওপক্ষক যদি আমি পূৰণ কৰোঁ, xৰ লগত যদি আমি 10 পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাওঁ 10x। আৰু যদি আমি 0.666ক আমি দহেৰে পূৰণ কৰোঁ তেতিয়াহ'লে দশমিকটো এটা ঘৰ সোঁফালে যায়। আপোনালোকে চাব, যেটা শূন্য থকা সংখ্যাৰে আমি পূৰণ কৰোঁ, এতিয়া আমি দহেৰে পূৰণ কৰিছোঁ, গতিকে দশমিক এটা ঘৰ সোঁফালে যাব। যদি আমি শূন্য দুটা থকা সংখ্যাৰে পূৰণ কৰোঁ তেতিয়াহ'লে দুটা ঘৰ সোঁফালে যাব। পূৰণ কৰিলে দশমিক সদায় সোঁফালে যায় আৰু হৰণ কৰিলে দশমিক সদায় বাওঁফালে আহে। গতিকে এইটো হৈছে এটা শ্বৰ্টকাট নিয়ম। ঠিক আছে, এতিয়া আমি পালোঁ 10x ইজ ইকুৱেল 6.6666। এতিয়া আমি কি কৰিছোঁ, 10xটোৰ বাওঁফালে এনেকৈ ৰাখিছোঁ আৰু যিটো নেকি সোঁফালে 6.666 আছে সেইটোক আমি ভাঙি দিছোঁ। গোটা সংখ্যা 6 আছে আৰু বাকী দশমিকত সোঁফালে যিখিনি আছে সেইখিনিক আমি এক্সট্ৰাকৈ লিখিছোঁ, এইটো 0.666। তাৰমানে 6টো হৈছে গোটা সংখ্যা, গতিকে 6 প্লাছ 0.6666 এই দুটা যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমি এইটো পাওঁ, 6.66 পাওঁ। ঠিক আছে, এইখিনিলৈ বুজি পাইছে। নেক্সট আহিল, এতিয়া চাওক
0.666 এইটো মানে আমি কি ধৰিছিলোঁ x ধৰিছিলোঁ 0.666 মানে x গতিকে আমি 0.66 ৰ সলনি ইয়াতে লিখিছোঁ x বাকি দুইখিনি একে আছে 10x 6 6 ইয়াৰ সলনি আমি x লিখিছোঁ এখিনলৈ ক্লিয়াৰ এতিয়া আহিল এই x টো খুফালে আছে গতিকে আমি এটো x আৰু এটো x চলকযুক্ত সংখ্যা একেটা গতিকে একেটাক আমি x ক আমি খুফালে আছে গতিকে আমি বাওফালে লৈ আহিছোঁ ঠিক আছে খুফালে থকাটোক আমি বাওফালে লৈ আহিছোঁ তাৰ মানে x ক আমি বাওফালে লৈ আহিলে কি হয় x ৰ আগত যেহেতু প্লাস আছে আৰু বাওফালে অহাৰ লগে লগে ই -x হৈ গ'ল গতিকে এটো আমি কি পালো 10x - x = 6 টো আমি ৰাখি দিলো গতিকে 10x ৰ পৰা x বিয়োগ হলে থাকিব 9x গতিকে 9x = 6 পালো ঠিক আছে এতিয়া আমি x টো ৰাখি দিলো আৰু যেটো 9 এই 9 টোক আমি খুফালে পঠাই দিলো 9 টো খুফালে পঠাই দিলে কি হয় 9 টো যেহেতু x ৰ লগত পূৰণ হৈ আছে গতিকে খুফালে গলে কি হ'ব হৰণ হ'ব ঠিক আছে এখিনলৈ গতিকে কি পালো x = 6/9 এতিয়া আমি 6/9 ক আমি যদি সৰু কৰো মানে লঘিষ্ঠ আকাৰলৈ যদি আমি নিও তেতিয়া হলে কি হ'ব 6 আৰু 9 ক 3 এ ডিভাইড যায় তাৰ মানে 6 ক কেবা যায় দুবাৰ যায় 3 দুগুণ 6 আৰু 9 কেবা যায় 3 বাৰ যায় গতিকে লঘিষ্ঠ আকাৰটো পাই গলো তাৰ মানে x = কি পালো 2/3 গতিকে আমি x = কি ধৰিছিলো আগত 0.66 ধৰিছিলো তাৰ মানে সেই সংখ্যাটো যেটোক নেকি আমি ভগ্নাংশৰ ওপৰত লিখিব লাগে এই সংখ্যাটোক আমি x বুলি ধৰিছিলো গতিকে 0.666 ৰ ভগ্নাংশ যেটো ৰূপ ভগ্নাংশৰ আৰ্হিটো হৈছে এটো 2/3 এটোই হৈছে সলিউশন ঠিক আছে গতিকে আজিলৈ ইমানতে যদি কিবা কনফিউজন থাকে তেতিয়াহলে কমেন্ট কৰিব আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ